ফুটি কিনে মোৰ একদম ৰাস্তা নলাত পৰিলেগে সেইখন গাড়ী চকাটো ফুটিছেহে অলপ আগত ইয়াত একদম লাঙটিটো ওলাই গ'ল গোটেই ৰাস্তা চকা ৰিঙৰ লগতে চলি গৈছে চাওক না চকা এয়া অকলে লোহাটোতে গাড়ী চলি কিনে আহি গ'ল চকা ফুটি গ'ল ধামকৈ ফুটি গ'ল আৰু চকাটো ওলাই পিনে পৰিলে সেই নলাত মানে ভাল পিছিল বা গাড়ী অহা নাছিল। হাই গাইজ কি খবৰ আপোনালোকৰ তো নৱ এডিটছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ওলালোঁ 4:30 বজিছে এয়া হৈছে মোৰ গাড়ী তো ৰাতিপুৱাই ওলালোঁ মই কামলৈ আৰু মোৰ কাম কেনেকৈ কৰোঁ ক'ত কৰোঁ তাকে আজি দেখাম বুলি ভাবিছোঁ। আৰু গাড়ী পূৰা লোড আছে পাথৰ লোড আছে এতিয়া পাথৰ পেলাব যাওঁ ডিব্ৰুগড় গৈ আছোঁ আৰু লগত আৰু 4-5খনমান গাড়ী আছে। এয়া এখন গাড়ী এইখনো গাড়ী লগতে যাব মানে আৰু আগতে 4-5খন গাড়ী গৈ আছে আৰু এখন গাড়ী লগতে যাব। এই জলদিয়া এইয়া আগত দুখন গাড়ী ৰৈ আছে এইখনো আমাৰ লগতে যাব মানে। তো গাইজ প্ৰায় 3 কিলোমিটাৰমান অহাৰ পিছত ৰখিবলগীয়া হ'ল। এইখন গাড়ী হৈছে পামচাৰ যিহেতু লগতে যাব তো ৰখিবলগীয়া হৈছে। এখন গাড়ী এইখন মই চলোৱা গাড়ীখন এইখন সেইফালে এখন গাড়ী আছে এখন গাড়ী আহি পিছফালে এখন গাড়ী আছে। ৰাতিপুৱা পামচাৰ হৈ গৈছে এখন গাড়ী এইটো ড্ৰাইভাৰটো এখন ইয়াৰ গাড়ীয়ে পামচাৰ হৈছে। আমি আৰু ৰাতিপুৱা ওলাইছোঁ আৰু এয়া পামচাৰ হৈ গৈছে অলপ কষ্ট। এয়া আমাৰ মামা আৰু এয়া হৈছে মোৰ মামা আৰু মামাই চলোৱা গাড়ীখন এইখন এয়া আছে বিহাৰী দাঁত দেখাই আছে গাড়ীৰ ভিতৰৰ পৰা। পামচাৰ বনাই হৈ গ'ল এতিয়া ওলালোঁ আৰু ইয়াৰ পৰা ৰাম ধূলি হৈছে ৰাস্তাটো বনাই আছে যে তামাম ধূলি। তো গাইজ আহি পাই গ'লোহি নামৰূপ থাৰ্মেলত দেৱজিৎ বৰা আহিব 24 আৰু 25 বহাগত নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ। তো গাইজ আহি থাকোঁতে মানে এই আগৰকেইখন গাড়ী ৰকেটৰ নিচিনা ইমান স্পীড গ'লগে এটা টিকাই নেদেখা হ'লোঁ। তাৰপৰা গৈ থকালৈকে হাতৰ এটা সুধিছোঁ পাৰিলে উত্তৰটো দিব। পানী আছে মাছ নাই জংঘল আছে বাঘ নাই কি বাৰু পাৰিলে কওকচোন। তো গাইজ আজি ভিডিঅ'টো বনোৱাৰ কাৰণটো হ'ল যে মোৰ কমেণ্ট বক্সত কমেণ্ট এটা আহিছিলে ক্ৰেজি গেমাৰ YT বুলি যে মোক ভিডিঅ' এটা দিয়ক ভিডিঅ' এটা বনাই দিলে ভাল হ'ব বুলি ভাবিলোঁ। চকা ফুটি তো গাইজ চকা ফুটি কিনে মোৰ একদম ৰাস্তা নলাত পৰিলেগে সেইখন গাড়ী চকাটো ফুটিছেহে অলপ আগত ইয়াত একদম লাঙটিটো ওলাই গ'ল গোটেই ৰাস্তা চকা ৰিঙৰ লগতে চলি গৈছে চাওক না চকা এয়া অকলে লোহাটোতে গাড়ী চলি কিনে আহি গ'ল চকা ফুটি গ'ল ধামকৈ ফুটি গ'ল আৰু চকাটো ওলাই পিনে পৰিলে সেই নলাত মানে ভাল পিছিল বা গাড়ী অহা নাছিলে আৰু ব্ৰেক মৰা হ'লে দিগদাৰ আছিলে ব্ৰেক মৰা হ'লে চিধা গাড়ী নলাত সোমাই গ'ল হ'লে মানে। তো গাড়ী ফুল লোড আছে এয়া চকাটো ফাটি গ'ল চাওক না আৰু চকাত যোনটো লক থাকে লক চক ওলাই কিনে ক'ত পৰিলে মানে সেইটো ক'ব পৰা নাই। হা টিউটো এনেকৈ ডাঙৰকৈ ফাটি গৈছে এইটো টায়াৰো চেচ। তো গাইজ তো এইখিনি কৰি লওঁ আৰু দেই বৰা ভগৱানে মানে আশীৰ্বাদতে বাচিলোঁ আৰু ক'ব পাৰি মানে বহুত ডাঙৰ ঘটনা হ'বলগীয়া আছিলে। গাড়ী চক নাই এই চিনডাল চক কিমান দূৰত অকল লোহাটোত চলি গৈছে গাড়ী ফুটিলে বহুত দূৰত মানে প্ৰায় 100 মিটাৰমান আগত ফুটিছিলে। সেইটো চুৰিটো ক'ত পৰিলে ভগৱানৰ কিবাত বাচিলোঁ আৰু। এইফালে মডগাৰ্ডটো উঠি গ'ল কিন্তু চকা নটবলটো লাগি আছে। টায়াৰ ফুটি নটবলটো লাগি আছে মানে চুৰি চব ওলাই গ'ল ইয়াৰ পৰা। এইখন গাড়ী প্ৰায় 5 কিলোমিটাৰৰ পৰা 5 কিলোমিটাৰমান গুচি গৈছিলে আকৌ আমাৰ গাড়ীৰ কাৰণে ঘূৰি আহিলে কাৰণ মোৰ গাড়ীটো ব্লাষ্ট হ'ল চকাটো ইয়াত চকা পৰি আছে আৰু এইখন গাড়ীও লগতে পামচাৰ হ'ল মানে আজি দিনে বেয়া বুলি ভাবিব লাগিব আৰু কি যে দিন দেখিবলগীয়া আছে বাকী। এইটো চকাত যোনটো চুৰি লাগি থাকে চুৰি খোল খাই গ'লগে মানে চকা এইখন গাড়ীৰ পৰা লৈ কিনে এইটো চকা লগাই দিলোঁ
বহুত কষ্ট হ'ল আৰু লগতে সেইটো চকাও লগাই হৈছেগে আৰু চকা টকা বদলাই হৈ গ'ল। এতিয়া লগৰ এটা গাড়ীৰ পৰা চকা এটা লগালোঁ। এতিয়া ইয়াতো চকা লৈছোঁ, মানে সেইটো কণ্ডিশ্যন বৰ ভাল নহয়, সূতা ওলাই আছে, লাহে লাহে যাবলগীয়া হৈছে। গাড়ী লাইনত যে কি পৰিস্থিতি দেখিবলগীয়া হয় আৰু দেই। ব'লক এতিয়া লাহে লাহে গৈ থাকোঁ আৰু। বহুত কষ্ট হ'ল আজি ৰাতিপুৱা নাহৰকটীয়া পালোহি, এয়া নাহৰকটীয়া টাউন। আৰু এটা কথা, দেৰি হৈ আছে, তাতে চকাটো ফুটিলেই। আৰু 8টা বজাৰ পৰা 9:30 বজালৈকে ন এণ্ট্ৰি লাগে স্কুলৰ টাইম, আমি য'ত গৈ আছোঁ মানে। তো আৰু দেৰি হ'ব আজি, আৰু আহি পোৱাত দেৰি হ'ব। তো তাকেই দেৰি হৈ যিটো কথা ভাবিছিলোঁ এইটো হ'ল, ন এণ্ট্ৰিও লাগিলে আজি, শুনি লাগিছে। ইয়াত এতিয়া পুৰি খাই লওঁ, গৰম গৰম পুৰি চানা দাইল ভাজিৰ লগত। ইয়াৰ পৰা ওলাম দেই। তো গাইছ, এয়া এখন গাড়ী এক্সিডেণ্ট হৈ গৈছে, আৰু আগে আগে যে কি যে দেখিবলগীয়া হ'ব দেই। এয়া এখন গাড়ী, আজি সঁচাকৈ শুনি লাগিছে বাৰু। এইখনতো লুট গাড়ী আছিলে, পূৰা ভাঙি চিঙি এটাই। তাকে আপোনালোকক দেখাম বুলি ভাবিলোঁ যে মোৰ দিনটো মোৰ কেনেকৈ পাৰ হয় আৰু গাড়ীখন লগত মানে। তো এনেকৈ সৰু সুৰা মানে গাড়ীখনৰ লগত এনেকুৱা কিবা কেতিয়াবা হৈ থাকে আৰু। তাকে আপোনালোকৰ আজিৰ দিনটোৰ মানে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিলোঁ। তো যদি ভিডিঅ'টো চাই ভাল লাগিলে বা কেনে পালে জনাব। আৰু বহুত কষ্ট হয় আৰু দেখিছে গাড়ী লাইনটোতো বৰ সহজো নহয়। ভাল লাগিলে মানে আপোনালোকে লাইক এটা মাৰি দিব, আৰু যিসকলে ভিডিঅ'টো চাইছে কমেণ্ট এটা দি দিব। তেনেকৈ গাড়ীৰ ভিডিঅ'টো মই নিদিওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু ক্ৰেজি গেমাৰে YT যি মোক ক'লে ৱৰ্ক ভিডিঅ' এটা লাগে বুলি, তো মই আজি দি দিম বুলি ভাবিলোঁ। ভিডিঅ' বনাব গৈ দেখিছে নহয় কিখন হ'ল। আৰু আপোনালোকে মোৰ পৰা যেনেকুৱা টাইপৰ ভিডিঅ' বিচাৰে, যি ভিডিঅ' বিচাৰে আপোনালোকে যদি জনাই দিয়ে, তো মই তেনেকুৱা টাইপৰ ভিডিঅ' বনাব চেষ্টা কৰিম। থেংক ইউ।